ক'ব মানে আপোনালোকৰ মানে ভাল লাগিছে আৰু অহাৰ কাৰণে এইখিনি কাম কৰি দিয়াৰ কাৰণে। আমিতো বহুত কষ্টৰে আছিলো, কষ্টৰ কাৰণে এইখিনি আপোনালোকে কিমান দিন ইয়াত এই পলক বা বোকাত আপোনালোকে আজি এমাহে হ'ল আৰু একমাহ পুৰা একমাহ। ৰেচন পাতি কেনেকা পাইছে? ৰেচন পাতি ঠিকে পাইছে। এনেকা কাম কৰা এনেকা সংগঠন বা দল খিনি আহিছিলে বেছি আহিছে। বাইদেউ কি ক'ব আপুনি? কি ক'ম মানে আপোনালোকে অহাৰ কাৰণে ধন্যবাদ দিছো আৰু যথেষ্ট কষ্ট পাই আছিলো, আজি ভাল লাগিছে। আমি টিঙৰ ওপৰত আছিলো। গড় পৰিয়ালখিনি চব আছিলে? চব আছিলে, চবেই বাচিছে? চবেই বাচিছে। ক'ব মানে আপোনালোকৰ মানে ভাল লাগিছে আৰু অহাৰ কাৰণে এইখিনি কাম কৰি দিয়াৰ কাৰণে। আমিতো বহুত কষ্টৰে আছিলো, কষ্টৰ কাৰণে এইখিনি আপোনালোকে কিমান দিন ইয়াত এই পলক বা বোকাত আপোনালোকে আজি এমাহে হ'ল আৰু একমাহ পুৰা একমাহ। ৰেচন পাতি কেনেকা পাইছে? ৰেচন পাতি ঠিকে পাইছে। এনেকা কাম কৰা এনেকা সংগঠন বা দল খিনি আহিছিলে বেছি আহিছে। বাইদেউ কি ক'ব আপুনি? কি ক'ম মানে আপোনালোকে অহাৰ কাৰণে ধন্যবাদ দিছো আৰু যথেষ্ট কষ্ট পাই আছিলো, আজি ভাল লাগিছে। আমি টিঙৰ ওপৰত আছিলো। গড় পৰিয়ালখিনি চব আছিলে? চব আছিলে, চবেই বাচিছে? চবেই বাচিছে।